এইকেইদিন ইমান ধুনীয়া দেখিছে, ধুনীয়া দেখি দেখি গৈ আছো। মোৰ হাতখন ইমান ধুনীয়া দেখিছে। এই নেল পালিশটো লগোৱাৰ পৰা বেছি ধুনীয়া দেখিছে মোৰ নখকেইটা। মেহেন্দিখিনি ইমান ভাল লাগিছে। এইখিনি গুচিলে আৰু অকণমান মেহেন্দি লগাই ল'ব লাগিব মই। বোৱাৰী কি হ'ল ক? যা ক পাকঘৰত সোমাগে, ভাত বনাগে সোনকালৰ পৰা। ভোক লাগিছে নহয়, বাবাৰো অফিচ যাব হ'বই। মই কি তহঁতক ভাত পানী বনাবলৈ বিয়া হৈ আহিছো নেকি এখন ঘৰতে? হা, সেনেকে নকবিচোন মাজনী। বনাগে আকৌ ভাত পানীখিনি। বোৱাৰী হৈ আহিছো যেতিয়া ভাত পানী বনাবই লাগিব। যা পাকঘৰত সোমাগে যা। মাজনী মাজনী কৈ মোক তেলিয়াই নাথাকিবি। নেযাওঁ মই পাকঘৰলৈ। তোৰ যদি ইমানকে ভোক লাগিছে তই নিজে যা পাকঘৰলৈ। তোৰ যদি খাবলৈ মন গৈছে তই নিজে বনাই খাবি, আৰু তোৰ ল'ৰাটোলৈ যদি ইমানেই চিন্তা হৈছে নিজে বনাই মেলি খুৱাবি। এই বোৱাৰীজনী কি যে হ'ব, ইমান মৰম কৰোঁ আমি হ'লেও বুজি নাপায়। বোৱাৰী হৈ আহিছে যেতিয়া ৰাতিপুৱা ভাত পানীখিনি বনাবই লাগিব। কিয় নুবুজে বাৰু ই? কিনো অকলে অকলে ভুটভুটাই আছা? কি ভুটভুটাই থাকেনো? কিবা অলপ খাবলৈ দিয়াচোন, বহুত জোৰছে ভোক লাগিছে মোৰ। আজি একো নাই বনোৱা। পাকঘৰত সোমাবলৈ সময় নাই পোৱা মই। আগফালে বাৰান্দাখন মুচি মেলি আহিছোহে, একেবাৰে কঁকাল চকাল বিষাই গৈছেগে মোৰ। বোৱাৰীয়ে বনাইছে চাগে নহয়? বনাব আপোনাৰ বোৱাৰীয়ে। ইমানকে ক'লো যোৱা ভাত এখিনি বনোৱাগে, বাবা অফিচলৈ যাব, দেউতাৰ আৰু ভোক লাগিব। নাই নুশুনে নহয়। বেছিকে জোৰ জবজ কৰি নাথাকিবা। সৰু ছোৱালী যে, বেছি ডাঙৰ ছোৱালী নহয়, নুবুজে, পিছলে বুজিব দিয়া। সেইকাৰণে ধৈৰ্য ধৰি আছো। নহ'লে অকণমান বুজাৰ পৰা অকণমান ডাঙৰ হোৱাহেঁতেন ঠিকছে দিলোহেঁতেন। মাৰি মাৰি ঠিক কৰি দিলোহেঁতেন মই। হ'ব যোৱা, এতিয়া তুমি পাকঘৰ লাগে। বোৱাৰীক মাৰি মাৰি ঠিক কৰিব নালাগে, যোৱা। কি চব্জি বনাও? একো চব্জিয়ে নাই নহয়। দালতে আলু দুটামান দি দিওঁ, সেনেকে পিটিকা কৰিয়ে খাম আৰু। আকৌ বোৱাৰীয়ে বা সেনেকে খাই ভাল পাবনে নেপায়? বুঢ়ী কি ভাবি আছ তই একদম মন মাৰি কেনে? মাজনী একো নাই ভবা। গড, এই বুঢ়ীজনী মোক মাজনী মাজনী মাতি থাকে, অকল খং উঠি লাগে। সেইটো আকৌ কি খং উঠিবলগীয়া কথা মাজনী? তোমাক মই মোৰ নিজৰ ছোৱালীৰ দৰে ভাবো কাৰণেহে মাজনী বুলি মাতো, বোৱাৰী বুলি নাভাবো যে তোমাক। হয় নেকি? আপুনি যদি মোক আপোনাৰ নিজৰ ছোৱালীৰ দৰে ভাবে তেনেহ'লে মোৰ ৰুমত গৈ কাপোৰকেইটা লৈ কেনে ধুই দিব। মোৰ ৰুমত কাপোৰ এসোপা উলিয়াই থৈ দিয়া আছে, আৰু আপোনাৰ ল'ৰাটোৰ কাপোৰ ওলাই থৈ দিয়া আছে। সেইকাৰণে আপুনি মোক নিজৰ ছোৱালীৰ দৰে ভাবে যদি সেইখিনি কাপোৰ চব ধুনীয়াকে চফাকে ধুই দিব। কি কৈছা বোৱাৰী তুমি? তোমাৰ কাপোৰ মই ধুই দিব লাগে? হা, তোমাৰ লাজ লগা নাই এইষাৰ কথা ক'বলৈ? তুমি মোৰ কাপোৰ ধুই দিব লাগে নে মই তোমাৰ কাপোৰ ধুব লাগে? মোৰ বয়স হৈছে এতিয়া, তুমি মোৰ কাপোৰখিনি ধুই দিবহে লাগে। নাইচ। যেতিয়াই মোৰ কাপোৰ ধুবলৈ ক'লো অট'মেটিক মাজনীৰ পৰা বোৱাৰী হৈ গ'লো ন মই? 10 বাৰ নকওঁ মই মোৰ কাপোৰখিনি ধুবিগে জল্দি গৈ কেনে। 10 বাৰ ক'ব পাৰিলে কথা বেয়া হৈ যাব কিন্তু। মই এজনী মানুহে কোনফালে কেজাত কৰোঁ বাৰু? ঘৰৰ কাম বনে কৰোঁ নে, ভাত পানীয়ে বনাওঁ নে, বোৱাৰীজনীৰ কাপোৰেই ধুওঁ নে, নিজৰ কাপোৰখিনি আছেই? কি যে হ'ব মোৰ দশা, কঁকালটো একেবাৰে চিংজাং চিংজাং কৰি যাবগে দেই। বোৱাৰী, বোৱাৰী, চাহ একাপ আনাচোন। বোৱাৰী শুনিছানে? চাহ একাপ আনাচোন। কি হ'ল বুঢ়া, ইমান পেটটো ফালি ফালি চিঞৰি আছে? তই কি মোক ঘৰৰ কাম কৰা মানুহ বুলি ভাবিছ নেকি? যেতিয়াই মন যায় তেতিয়া চাহ খাওঁ কবি, ভাত খাওঁ কবি? মই সেনেকেনো কেতিয়া ক'লো? মোক চাহ একাপ আনি দিয়াহে বুলি কৈছো। বোৱাৰী বুলি ভাবি কেনেহে কৈছো, নিজৰ ছোৱালী বুলি ভাবি কেনেহে কৈছো। গড, এই বুঢ়া বুঢ়ী কেতিয়া মোৰ মাথা খাই দিছে। নিজৰ ছোৱালী বুলি ভাবো, নিজৰ ছোৱালী বুলি ভাবো গৈ চব কাম কৰাব বিচাৰে মোক। আৰু শুনক, আজিয়ে ভালকে কৈ দিছো মই, আপোনাৰ মই চাকৰ নহয় যে যেতিয়া মন যায় চাহ খাওঁ, যেতিয়া মন যায় ভাত খাওঁ ক'লে মই আনি দিম, বুজিছে? যদি খাবলৈ মন গৈছে আপুনি নিজে বনাই মেলি খাব, নিজে যি কৰে কৰি থাকিব। মোক এইবোৰ কৰিবলৈ মাতি নাথাকিব, কৈ দিছো। কি হ'ল বোৱাৰী, ইমান চিঞৰি চিঞৰি কথা কৈছা যে তুমি? তোক কি হ'ল মই আৰু এক্সট্ৰাকে বুজাই দিব লাগিব নেকি? নিজৰ হাজবেণ্ডক সুধি লয় কি হ'ল, সি ভালকে বুজাই দিব। বোৱাৰী মুখখন অকণমান চম্ভালি কথা কবা, সেইজন তোমাৰ শহুৰ দেউতা হয়। তাৰ পৰা কি হ'ল? শহুৰ দেউতাহে, নিজৰ দেউতাটো নহয়। মাথা গৰম চব। এইজনী মানে দিনক দিনে মুখখন বেছি চাৰা হৈ গৈ আছে, বেছি মৰম কৰাৰ পৰা চল পাইছে এইজনী। হ'ব দিয়া, একো নকবা তাইক, নিজৰ মতে নিজে থাকিব দিয়া, এদিন বুজি পাব দিয়া। আপুনি সদায় এদিন বুজি পাব কৈ থাকে, একো নকয় কাৰণতে এনেকুৱা হৈছে। কি ক'মনো, একো ক'বই নোৱাৰো। ক'লে মানে আৰু ঘৰত অশান্তিয়ে হ'ব। থাকক দিয়া, যেনেকে থাকে থাকক। আমি দুটানো বুঢ়া বুঢ়ী হলোৱে, আজি আছো কাইলে নাই। কিমান দিনো জীয়াই থাকিম? সেইজনী যি হয় হ'ব, মোৰ ল'ৰাটোলৈ চিন্তা। হ'ব, চিন্তা কৰি নাথাকিবা, যি হয় হ'ব আৰু। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব।